নচলে আৰু বোৱাৰী তোমাক কথা এটা ক'বলৈ পাহৰিলোৱে নহয় আজি ৰাতিপুৱাই এই চৰাই দাগ দিওঁতে মানুহ এগৰাকী আহিছিলে বোলে আইতা টকা 10টা দিয়ক এই তামোল পাণ খাবলৈ লাগে তাইক বোলে এই ৰাতিপুৱানো কোন মানুহে খুচুৰা পইচা হাতত লৈ বহে কওকচোন মই ক'লো হাতত মোৰ খুচুৰা পইচা নাই তই পাৰিলেহে ফ্ৰিজটোকে লৈ যা দে এনেই ঘৰতে পৰি আছে আজিকালিনো মানুহে আৰু ফ্ৰিজ আকৌ ৰান্ধনি কামত ব্যৱহাৰ কৰে সেইটো কাৰণে তাইক ফ্ৰিজটোকে দি পঠিয়ালোঁ বোৱাৰী আৰু দা কটাৰীবোৰ সেইবোৰ নাই দেখোন নাজানো আৰু পায় কোনেনো এইবিলাক নিয়ে আজিকালি কি চোৰ ওলাইছে নাজানো আগৰ দিনত টকা পইচা নিয়ে আজিকালি কি আৰু ফ্ৰিজ নিয়ে কি আৰু এইবিলাক দা কটাৰীবিলাক চুৰ কৰি লৈছে নাজানো পায় মই কিনো আৰু তোমাৰচোন ইমান দীঘল নখ আছেইচোন এনেই একেবাৰে কিবা নেইল আৰ্ট কৰা কিবা আৰ্ট কৰা এই নখবিলাক দি এনেকৈ পাচলিবিলাক এনেকৈ কুটি দিবা আৰু হৈয়ে গ'ল আৰু এনেকৈ আলু চালুবিলাক এনেকৈ বখলিয়াই দিবা আকৌ ঘামচি খজোৱা নিচিনা আৰু কিনো আৰু ইমান চিন্তা মইতো বুঢ়া মানুহে মোক ইমান জুতি পুতি লগাই আহাৰ তুমি দিব নালাগে নহয় মোক যি দিয়া মই তাকেই খাম আৰু ফ্ৰিজটোতো এনেকুৱা বস্তু নহয় যিটো নহ'লে নচলে কত মানুহৰ ঘৰত দেখোন ফ্ৰিজেই নাইকিয়া আমাৰ ঘৰতেই প্ৰথম ফ্ৰিজ নাছিলচোন তেতিয়াচোন মই সাজে প্ৰতি খোৱা বস্তুখিনি গৰম কৰোঁ তৰকাৰীবিলাক গৰম কৰোঁ নগোন্ধাই নহয় তুমিও তেনেকুৱা কৰিবা আৰু এইবিলাক আজিকালি ফ্ৰিজ চাকা দিগদাৰহে এইবিলাক যিহে বিদ্যুতৰ মাচুল বাঢ়িছে আপোনালোকে হয়তো মোৰ অৱস্থাটো বুজি পাইছেই ল'ৰাটো ঘৰৰ বাহিৰত থাকে বোৱাৰীৰ লগত অকলে এখন ঘৰত আছোঁ কোনদিনা কি হয় ঠিক নাই মোৰ